নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক কাজিৰঙা নিউজলৈ আৰু মই জিজুটি লস্কৰে লৈ আহিছো এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ 8জন পুনৰ কোভিড পজিটিভ অসমত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইটাৰ যোগে জনাইছে যে এলাৰ্ট 6% ফ্ৰম তেজপুৰ কোৱাৰেণ্টাইন চেণ্টাৰ আৰ ফাউণ্ড কোভিড-19 পজিটিভ অল অফ দেম বিলং টু শোণিতপুৰ ডিষ্ট্ৰিক্ট তেওঁ জনাইছে যে 6জন তেজপুৰ ইউনিভাৰ্চিটিত থকা কোৱাৰেণ্টাইন চেণ্টাৰত পোৱা গৈছে আৰু তেওঁ গোটেইকেইজন তেওঁ আটাইকেইজন শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আৰু লগতে তেওঁ আৰু এটা জনাইছিলে পূৰ্বে যে 2% ফ্ৰম শিলচৰ কোৱাৰেণ্টাইন চেণ্টাৰ এজন কাছাৰৰ এজন হাইলাকান্দি শিলচৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ দুজন পোৱা গৈছে আৰু তাৰে ভিতৰত এজন কাছাৰ ডিষ্ট্ৰিক্টৰ এজন হাইলাকান্দি ডিষ্ট্ৰিক্টৰ আৰু এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজে 6জন তেজপুৰত পজিটিভ পোৱা গৈছে আৰু আটাইকেইজন শোণিতপুৰ ডিষ্ট্ৰিক্টৰ বুলি তেওঁ জনাইছে টুইটাৰ যোগে আমাক 8জন পুনৰ ধৰা পৰিছে কোভিড পজিটিভ অসমত আৰু ইয়াকে লৈ অসমৰ মুঠ সংখ্যা এতিয়া 222 জনলৈ বৃদ্ধি পাইছে মই আকৌ এবাৰ জনাইছো 8জন পুনৰ ধৰা পৰিছে আৰু ইয়াকে লৈ মুঠ সংখ্যা 222 জনলৈ বৃদ্ধি পাইছে আৰু এতিয়া আৰোগ্য হৈ উঠিছে 54 জন আৰু ইয়াৰে এক্টিভ হৈ আছে 161 জন লোক আৰু তেওঁলোকৰ চিকিৎসা চলি আছে বিভিন্ন হস্পিটেলৰ অসমত আৰু ইয়াকে লৈ 222 জনলৈ বৃদ্ধি অসমৰ মুঠ সংখ্যা কোভিড-19 পজিটিভৰ